নমস্কাৰ মোৰ নাম মীনাক্ষী প্ৰথমতে আপোনালোক সকলোকে অসমীয়া মীনাক্ষী চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল সকলো ঘৰতে সুৰক্ষিত আছে মোৰ ঘৰ হৈছে অসমৰ শিৱসাগৰত আৰু মই বিয়া হৈছো গুজৰাটৰ বৰোদা নামৰ জেগাডোখৰলে তাতে মোৰ হাজবেণ্ডৰ ঘৰ মই তাতে থাকো বৰ্তমান আছো অসমত আহিছিলো অসমলে এই চেনেলটো খোলাৰ মোৰ বহুত দিনৰ পৰাই আশা আছিল আৰু ভাবিলো কিয়নো বৰ্তমান অসমতে যেতিয়া আছো ইয়াৰ পৰাই চেনেলটো ষ্টাৰ্ট কৰো আৰু এই চেনেলটো খোলাৰ মোৰ মোটিভ হৈছে মই বৰোদাৰ যোনডোখৰ জেগাত থাকো তাতে ইমান সুন্দৰ সুন্দৰ জেগা আছে তাতকৈ সুন্দৰ সুন্দৰ মন্দিৰ আছে আৰু যেনেকৈ আমাৰ ইয়াত বহাগ বিহু হলে মাঘৰ বিহু হলে তাত কি ট্ৰেডিশন কৰা যায় কি ধৰণে এনজয় কৰা যায় এই সকলোবোৰ শেয়াৰ কৰিম বুলি মই বহুত দিনৰ পৰাই ভাবিছিলো কাৰণ মই মন্দিৰ গলে মই সদায় মানে মোৰ মনটো ভাল লাগে আৰু মই শেয়াৰ কৰিব মন যায় এহে ভাবিলো কিয়নো চেনেলটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰো বৰ্তমান ইয়াতে যেতিয়া আছো ঠিক আছে তেন্তে আহক আজি মোৰ প্ৰথম ব্লগটো চাও বৰোদাৰ পৰা ইয়ালৈ অহা ট্ৰিপটো আমাৰ কেনে আছিল তাকে দেখাও বুলি ভাবিলো ভিডিওটো চাই নিশ্চয় ভাল পাব মৰম দিব আকোৱালি লব যাতে মই আৰু সুন্দৰ সুন্দৰ ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিব পাৰো আমি এতিয়া বৰোদাৰ পৰা ইছলামাবাদ এয়াৰপৰ্টলৈ হাজবেণ্ডৰ লগৰ দুজনে আমাক এয়াৰপৰ্টত এয়াৰপোৰ্টৰ ভিতৰখনো অলপ দেখাবলৈ চেষ্টা কৰিছো চাওঁচোন আহক
have big problems. No one told me that growing up was so hard. I just need to escape for a moment. এতিয়া ৰাতি 2টামান বাজিবলৈ হৈছে আৰু পৰিৱেশটো একদম শান্ত হৈ আছে, বৰ ভাল লাগিছে। আৰু আমাৰ ফ্লাইট আছে মৰ্ণিং 6:55 বজাত। আমি এটা জেগালৈ গৈ আছোঁ আৰু বহিবলৈ। ইয়াতেই কোনখন ফ্লাইট কেইটাত যাব সকলোবোৰ ডিটেইলছ দিয়া থাকে। কৰিম আৰু দোকানবোৰতো লাহে লাহে চাই চাই গৈ আছোঁ আৰু। I want to live a mystery. If you love me, you can tell me. I want to live without knowing. I want to live a mystery. If you love me, you can tell me. I want to live without knowing. I've been crying all day 'cause I have big problems. No one told me that growing up was so hard. I just need to escape for a moment. এতিয়া ছোৱালীজনীও শুই আছে। I've been hearing voices that guide me to my choices, but I never do what I want. बेबो बेबो I've been hearing voices कहाँ जा रहे हो, कहाँ जा रहे हो, to my कहाँ घूम रहे हो, but I कहाँ जा रहे हो? ইয়াতে আপুনি পইচা ভৰাই যিটো বস্তু লাগে তাৰ কোড নম্বৰটো মাৰি দিলে বস্তুটো ল'ব পাৰে। সুবিধাটো বহুত ভাল হয় চবৰে কাৰণে। ছোৱালী একেবাৰে পূৰা শুই উঠি পূৰা এনাৰ্জি পাই লৈছে আৰু ইফালৰ পৰা ইফালৈ দৌৰিছে আছে। চবকে ওচৰে পাজৰে যোন বহি আছে চবকে দূৰৰ পৰা মাতি আছে মানে পূৰা এনজয় কৰিছে আৰু মাক বাপেক ভাগৰুৱাই দিছে পিছে পিছে দৌৰি দৌৰি বাপেকো ভাগৰি গৈছে। told me that growing up was so hard. I just need to escape for a moment. এতিয়া বাপেকে একেবাৰে জবৰদস্তি ধৰি লৈছে খোৱাবলৈ। I've been crying all day 'cause I have big problems. No one told me that growing up was so hard. I just need to escape for a moment. Finally, 6 বজাত ৰবটিক দিলে। I've been এতিয়া আমাৰ crying নেক্সট all ফ্লাইট day মৰ্ণিং 'cause I ষ্টাৰ্ট হৈছে have আৰু big আমি problems. No one told me that ফ্লাইটৰ ভিতৰৰ পৰা মৰ্ণিং ইমানেই ধুনীয়া লাগিছে নহয়, ইমানেই সুন্দৰ লাগিছে নহয়, মই একেবাৰে ৰেকৰ্ডিং কৰি দিছোঁ আৰু এতিয়া চাওকচোন ইমান ধুনীয়া লাগিছে।
বাই বাই আমি এতিয়া শিৱসাগৰৰ ঘৰলৈ গৈ আছো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ